তেখেতে মানে আমাৰ এই নদীত মাছ মাৰিবলৈ আহিছিল 3টা বজাত পৰা মানে আহিছিল মানে আগৰ মাছ মাৰিছে মাছ মাৰি মানে এই মাছ উপাৰ্জন কৰিলেও মাছ এই মাছ মাৰি খায় আৰু খেতি পথাৰত মানে এইটো কাম কৰে আজি মানে মাছ 3টা বজাত আহি আমাৰ ইয়াতে জালখন পেলাইছে পেলাই দি কৰাৰ পিছত মানে সন্ধিয়াত আমি খবৰ পালোঁ আমি নাছিলোঁ ঘৰত তাৰপিছত আহি শুনিলোঁ যে তেনেহ'লে আমাৰ বহুত মানুহ আছিল সিহঁতে বিচাৰিছে নদীত নামিছিল আমাৰ আলহীৰ ঘৰত খবৰ লৈছোঁ বজাৰ ঘাটত কিনি আছে নাই এতিয়া আমাৰ সন্দেহ হয় যে আমাৰ দাদাটো আমাৰ ইয়াতে আছে নদীতে মানে খেতি কৰি আছে SDRF বাহিনী আহিছে না SDRF বাহিনী এতিয়ালৈকে অহা নাই কিমান সময়ৰ ঘটনা এইটো হ'ল আমি তিনিটা খবৰ দিছে না SDRF বাহিনী খবৰ দিছে খবৰ ইয়াত তেখেতে আহি আছে বুলি কৈছে আপুনি ল'ৰাজনৰ কি হয় সৰু ভাইটি মানুহজনৰ নাম মফিজউদ্দিন বয়স কিমান হ'ব ঘটনাটো মানে কি আমি এতিয়াতো নদীতেই আমাৰ সন্দেহ কৰি আছোঁ জাগাৰ নাম গুনিয়ালগুৰি ঠিক আছে গুনিয়ালগুৰি বয়স কিমান হ'ব বয়স 40 বছৰ ঠিক আছে তাৰ নথকা নহয় নিচা আছে কিন্তু দিনত 3টা বজাত নদীত মাছ মাৰিব গৈছে জাল পাতবা গৈছে জাল চাল পাতি কিনে 3টা বজাৰ পৰাই 3টা বজাৰ যে কি হৈছে 3টা বজাত আচলতে মাছ মাৰিব গৈছে সি তাৰমানে আর কি কিন্তু তাৰপিছত আমি খবৰ পালোঁ আপোনাৰ বেলি তলৰ অলপ আগত খবৰ পালোঁ তাৰমানে আর কি যে ল'ৰাটো নাই কিন্তু কাবাই কৈ আছে যে আপনার এই তাতে একটা বগরি গাছ আছে বগরি গাছের তলত অলপ বেয়া বস্তু আছে কাবাই হেৰি করছে হেৰি আছে হ্যাঁ ভূত আছে সেনেকুৱা সন্দেহ তাৰমানে আর কি কিন্তু ইয়াৰ আগে পাছে আমি যেটো গম পাইছোঁ যে এই নদীটো আসলে বেয়া নদী তাৰমানে আপনার আর কি কিন্তু কাই গুৰুত্ব দিয়া নাই আমাৰ এইবিলাক গাঁৱৰ মানে মাছ মাৰবা যাই থাকে সদায় তাৰমানে আর কি আমি বহুত মানাও করছো সন্ধিয়ালৈকে বিচাৰি পোৱা নাই সন্ধিয়ালৈকে আপনার মানে 3টাৰ পৰাই তাৰমানে 3টাৰ পৰাই নাই খবৰ সন্ধিয়ালৈকে আমি খবৰ পালোঁ তাত তিৰিটো আহি চিউৰি পাৰি আছে আটাপাৰি আছে নাই এনেকৈ কণ্ডিশ্যন আমাৰ ইফালে নাও চাও দি নৌকা চৌকা দি বহুত মানুহ আপোনাৰ বিচাৰি আছে খোজকাঢ়ি আছে নাই পাওঁ তাত নিখোজ পোৱা নাই তাৰমানে আর কি এইটো মানা নদী গুনিয়ালগুৰি হয় মানা নদী মানা নদী আৰু তাৰমানে আপোনাৰ কিন্তু এতিয়া নৌকাটোত আপোনাৰ হেৰি আছে তাৰ কাপোৰ কানি চব আছে আৰু হাণ্ডিটো যিটো মাছ মৰা হাণ্ডিটো আছিল হাণ্ডিটো নৌকাত আছে তাৰপিছত আপোনাৰ তাৰ চলাটো আছে তাৰ চেণ্ডেলটো আছে কিন্তু মানুহটো নাই আপোনাৰ কি সন্দেহ হয় আপুনি এইটো সন্দেহ আচলতে আমাৰ সন্দেহ যিহেতু দেৱ দেৱতা আছে তাহোন কিবা হেৰি কৰিছে তাৰমানে পানীত পৰিছে আগতেও মৰছে এনেকুৱা আৰু মানুহে যিবিলাক মাছ চাছ মাৰিব যায় তাহোনো সন্দেহ কৰে কিবা দেখা পোৱা কিবা আছে তাৰমানে আর কি এইটোৱে আমাৰ সন্দেহ তাৰমানে আৰু খবৰ পাইছোঁ খবৰ দিছোঁ ওসি স্যারক ফোন করছিল আমার ভাইকে মতিয়ক ফোন করছিল কিন্তু স্যারে দুনিয়াখান কইছে যে এইটো আমার পরে নাপয় আপনাদের কিন্তু আসলে যেহেতু আপনার আমার বরপেটা যেহেতু ডুবালু বুলি কয় তাহাক যেনেকে সোনকালে যোগাযোগ করব আরক্ষী আইছে না নাই দুটা ল'ৰা আহিছে থানাৰ পৰাই আহিছে নেকি দুটা আহিছে আপোনালোকে পানীত বিচাৰিছে নৌকা মোটামুটি মানুহ 50 জন মান আপনার সব খুঁজি আছে বিচাৰি আছে নাই পাওয়া নাই কি নাম আছিল তার নাম হল মফিজ আলী এতে গুনিয়ালগুৰি বজাৰৰ মেইন বজাৰত কি কাম কৰে আছিল ই আচলতে ধৰকচোন আপোনাৰ দুখীয়া মানুহ মাছ চাছ মাৰি খায় তাৰমানে খেতি বাতিতো নাইয়ে কিবা আমাৰ মাছ মাৰি খায় একদম দুখীয়া মানুহ তাৰমানে ঠিক আছে